গাইজ কি খবৰ আপোনালোকৰ? আজি ক'ত আহিছোঁ গম পাই নাই? অলপ এইটো ৰেড দেখা পাইছে, এইখিনি কি হয়? তো আপোনালোকক মানে কৈ আছোঁ 13 ফিল্মখন য'ত শ্বুটিং হৈছিলে আপোনাৰ 13 যিটো আছামিজ শ্বৰ্ট ফিল্ম ইণ্ডাষ্ট্ৰী মানে অসমীয়া শ্বৰ্ট ফিল্ম ইউটিউবত যে দিছিল আপোনাৰ, তো ইয়াতে শ্বুটিং হৈছিলে। তো মানে আমি এনেই পানী খেতি পিনে ওলাই আহিছিলোঁ ফুৰিবলৈ, মই আৰু মোৰ লগৰ আমাত্যা। প্ৰায় ভিডিঅ' আপোনালোকে দেখেই। ইয়াতে আহি কিনে মানে এনেই ফুৰিব আহিছিলোঁ গাঁও এখনত, মানে একো ভবা নাছিলোঁ। আহি দেখিলোঁ আপোনাৰ 13 ফিল্মখনৰ শ্বুটিং ইয়াতে হৈছিলে আপোনাৰ। তো এইখিনি গোটেই এই ঘৰটো মনত আছেনে? আৰু ছাইডত যে এইটো পুখুৰী আছে আপোনালোকৰ, এইটো পুখুৰীত এই গাড়ীখন যে আপোনালোকৰ জুবুৰাইছিল, এক্সিডেণ্ট হৈ যিটো পেলাইছিল, সেই শ্বৰ্টখিনি মই দেখাই দিছোঁ। তো এইখিনি ইয়াতে আপোনাৰ শ্বুটিং কৰা হৈছে। ছাইডত আপোনাৰ এইফালে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ, আৰু ইফালে আপোনাৰ আছে ইটা ভাটা। জেগাটো বঢ়িয়া। আজি আইফোনটো শ্বুটিং কৰিছোঁ গাইজ, কোৱালিটি চাগে ভালে আহিছে। আৰু এইটো ৰিচেণ্টলি ল'লোঁ লেন্স কাৰ্টৰ পৰা, মানে লাগে আপোনাৰ কম্পিউটাৰ লেন্স বুলি কয়। বাইক লৈ আহিছোঁ। 13 ফিল্মখনৰ যিটো শ্বুটিং হৈছিলে সেইটোৱে আপোনাৰ এইখিনি গছ চছ ৰুই আছে চাওক। আৰু এইটো আপোনাৰ যিটো ঘৰ জাষ্ট চিম্পল ফাউণ্ডেশ্যন দি থৈ দিছে, তাক ঘুচা মাৰিলে ভাঙি থাকিব আৰু নৰ্মেলি আৰু এনে ৰাখি থৈছে আৰু এইটো চাওক। আৰু পিছফালে কি ধুনীয়া পৰিৱেশ, হাতীচিলা পিনে কাৰোবাৰ গাড়ী থৈ দিছে, ইয়াতে শ্বুটিং কৰিব আহিছে, ফটোশ্বুট কিবা। এইটো পূৰা মানে গাঁও এৰিয়া আৰু ভিলেজ যেনেকুৱা আপোনাৰ, এনেওতো আপোনাৰ হাতীচিলা চন্দ্ৰপুৰটো ভিলেজ এৰিয়া টাইপেই হয়। কি বঢ়িয়া ঠাই এখনত, আৰু এইফালে গৰুবিলাক আছে। তো গাঁৱৰ মানে গাঁৱৰ সেই পৰিৱেশটো মানে নাই আৰু গুৱাহাটীত, ঠিক আছে। সেই আপোনালোকে যদি মানে গাঁৱত নাথাকে, টাউনৰ মানুহখিনিক কৈছোঁ, তো আপোনালোকে ইয়াতে চন্দ্ৰপুৰ পানী খেতি পিনে হাতীচিলা পিনে আহক। ইয়াতে প্ৰায় আপোনাৰ গাঁও এৰিয়াই পায়। এইফালে গৰু কি বঢ়িয়া। পোহনীয়া গৰু এইবোৰ। আজি মিৰ্জু আপোনালোকেতো চিনি পায়, মই প্ৰায় ফুৰি থাকোঁ। আজি লৈ আহিছোঁ আমাত্যা চাহু, মই স্কুলৰ লগৰ মানে। তো চাওঁ কালি মানে তাক লৈ যাব পাৰোঁ ক'ৰবাত ফুৰাবলৈ, দুটাই ফুৰিম আৰু ক'ত জেগাটো মানে এতিয়ালৈ ডিচাইড কৰা নাই। আৰু আপোনালোকে জানে মই এক্সপ্ল'ৰ মানে কৰোঁ, আনএক্সপ্ল'ৰ কৰোঁ জেগাবিলাক, নতুন নতুন ঠাই দেখাওঁ। সেইদিনা আপোনালোকৰ যিটো শ্বুটিং হৈছিলে, এটা অসমীয়া শ্বৰ্ট ফিল্ম আছিলে, স্কুলখন, তাতে চাইনবৰ্ডটো দেখা পাই আহিছিলোঁ আপোনাৰ এইফালে হাতীচিলা। এই শ্বুটিং কৰা একচুৱেলি মানে ভিডিঅ' বনোৱা নহ'ল, সেইদিনা মানে মোবাইলটো অলপ প্ৰব্লেম দি আছিলে। এতিয়া ৰিচেণ্টলি এটা আইফোন ল'লোঁ, আইফোন এক্সেছ, ছেকেণ্ড হেণ্ড দেই, মোৰ ইমান আৰু অকাত নাই আৰু ইমান দামী মোবাইল ল'বলৈ। চাওক কি বঢ়িয়া।